বন্ধুসকল 25 তাৰিখে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী মানে উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু আপুনি সৰ্বপ্ৰথমে সকলোতকৈ আগত আপুনি কেনেকৈ ৰিজাল্ট আপুনি পাব চাওক মই আজি আপোনালোকক দেখুৱাই দিম ইয়া হৈছে হায়াৰ সেকেন্ডাৰী আপোনালোকে দেখিব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল AHSEC আৰু চাওক ইয়াত আপোনাক মই দেখুৱাই আছো ইয়াত প্ৰথমে আপুনি ইন্টাৰভিউ ৰুল কোডটো থাকিব এনেকুৱা তাৰ পিছত নম্বৰ থাকিব এনেকুৱা সব ইয়াত দিয়া আছে উদাহৰণ ইন্টাৰভিউ ৰুল এণ্ড নম্বৰ আপোনাৰ এডমিট কাৰ্ড উলাই ল'ব আৰু এডমিট কাৰ্ডত এক্সট্ৰাকে লিখা আছে মানে এনেকে 4টা ৰুল নাম্বাৰ লিখা আছে তাৰ পিছত ইয়াত 6টা মান আপোনাৰ ৰুল মানে প্ৰথমে 4টা থাকিব এনেকুৱা ৰুল সব ইয়াত দিয়াই আছে উদাহৰণ হিচাপে দেখুৱাই দিছে তাৰ পিছত নম্বৰ এনেকে দিয়া থাকিব তো আপুনি ৰুল আৰু নম্বৰটো ৰুলটো বহাই দিব ইয়াত আৰু নম্বৰটো ইয়াত বহাই দি আপোনাৰ এই ক্যাপচা কোডটো ইয়াত ইন্টাৰ কৰি দিব ইন্টাৰ দা ডিজিট হিয়াৰ ইয়াত সব লিখা আছে ইন্টাৰ দা ডিজিট হিয়াৰ প্ৰথমে ইয়াত ৰুলটো বহাই দিব তাৰ পিছত নম্বৰটো বহাই দিব তাৰ পিছত এই ক্যাপচা কোডটো ইয়াত বহাই দি আপুনি চাওক ইয়াত সাবমিট কৰি দিব আৰু সাবমিট কৰি দিয়াৰ লগে লগে 2 সেকেন্ডৰ পিছতে বা 1 সেকেন্ডতে আপোনাৰ ৰিজাল্ট মাৰ্কশিট সহ এনেকে শো কৰিব আৰু চাওক আপুনি কেনেকে ওয়েবসাইটটো খুলিব দেখুৱাই দিছো এতিয়া প্ৰথমে আপুনি এনেকে ক্ৰম ব্ৰাউজাৰ ওপেন কৰি লব আৰু ক্ৰম ব্ৰাউজাৰ ওপেন কৰি আপুনি ইয়াত লিখিব assam ahsec.nic.in এইটো হৈছে অসমৰ হায়াৰ সেকেন্ডাৰী মানে উচ্চতৰ মাধ্যমিকৰ এটা অফিচিয়েল ওয়েবসাইট হয় আৰু এই ওয়েবসাইটৰ জৰিয়তে প্ৰথমে আপুনি ৰিজাল্ট পাব এইটো হৈছে কাউন্সিলৰ উচ্চতৰ মাধ্যমিকৰ কাউন্সিলৰ মেইন ওয়েবসাইট ইয়াত AHSEC আছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এটুত আপুনি প্ৰথমে এনেকে আপুনি গুগলত বা ক্ৰম ব্ৰাউজাৰত ওপেন কৰি এনেকে আপুনি টাইপিং কৰি তলতে লিখা আছে চাওক আসাম হায়াৰ সেকেন্ডাৰী এটুত আপুনি ক্লিক কৰি দিব এনেকে লিখি ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে চাওক ইয়াত ডাইৰেক্ট খুল খাইছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু আপোনাৰ ৰিজাল্টটো প্ৰথমে ল'ব ইয়া চাওক আপোনাৰ ইয়াত শো কৰিব ইয়াতে সম্পূৰ্ণ দিয়া আছে চাওক এই তলতে আপোনাৰ ৰিজাল্টটো শো কৰিব কিন্তু আপুনি ইয়াত চাওক লিখা আছে ৰিজাল্টস ইয়াত দেখুৱাই দিছো ইয়াত চাওক ৰিজাল্টস লিখা আছে এইখিনিতে আপুনি প্ৰত্যক্ষ কৰক এইখিনিতে ৰিজাল্ট লিখা আছে চাওক মই দেখুৱাই দিছো এইটো হৈছে ৰিজাল্ট আৰু এই ৰিজাল্টত গৈ ক্লিক কৰিব আৰু ৰিজাল্টত গৈ ক্লিক কৰাৰ লগে লগে ইয়াত চাওক এভেইলেবল আছে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ এক্সাম ৰিজাল্ট 2018 ইজ এভেইলেবল আৰু এইখিনি জেগাত ইয়াত লিখা আছে আসাম ইয়াত হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ এক্সাম ৰিজাল্ট 2018 আৰু 18 জেগাত 25 তাৰিখে আপোনাৰ লিখা থাকিব 19 আৰু ইয়াত গৈ আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ ওপেন হ'ব আৰু ইয়াত আপোনাৰ যেটো দিয়া আছে এটো চাওক লিখা আছে 18 কিন্তু আপোনাৰ তাত আহিব 25 তাৰিখে ৰিজাল্ট ঘোষণাৰ পিছত আহিব 19 আৰু ইয়াত আপোনাৰ ৰুলটো বহাই দিব নম্বৰটো বহাই দিব আৰু ক্যাপচা কোডটো ৰব এই ক্যাপচা কোডটো ইয়াতে বহাই দি আপুনি সাবমিট কৰি দিব আৰু লগে লগে আপুনি ৰিজাল্ট পাব আশা কৰো আপুনি জানিব পাৰিছে কেনেকৈ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট ল'ব আপুনি পাব আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি মোৰ চেনেলত নতুন আৰু যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ আজিলৈ মানে বাবা